4, 3, 2, 1. বাহিৰত পুৰা বৰষুণ দি আছে টাইম হৈ গ'ল এতিয়া পুৰাপুৰি 6:30 আৰু আজিৰ ব্লগটো বহুত বেছি স্পেচিয়েল এই ব্লগটো স্পেচিয়েল বনাবলৈ আমি যাব লাগিব গুৱাহাটীত আছো এতিয়া বৰ্তমান মই গুৱাহাটীৰ পৰা আমি যাব লাগিব ডিব্ৰুগড় অসমত মানে ফ্লাইটেদি ফাৰ্ষ্ট টাইম আজি মই ট্ৰেভেল কৰিম ওলা বুক কৰিছো ফটাফট আমি এয়াৰপৰ্টলৈকে যাওঁ আমি মানে মই ৰাতিপুৱা লাল চাহ খাই হাই হেল্ল নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল পুৰা বৰষুণ দি দিছে ভয়ানক ওলা আমাৰ আহি গৈছে ঘন্টা পাই যাম দাদা টাইম হৈ গ'ল 8টা বাজিব আৰু 15 মিনিট বাকী আছে 8:30 ফ্লাইট আছে পুৰা পাৰফেক্ট টাইমত আহিবা একো খোৱাও নাই ভোকো লাগি আছে অলপ মোৰ গোটেইখিনি চেক ইন হৈ গ'ল এতিয়া মই যাব লাগিব 7 নম্বৰ গেট নম্বৰ 7 পুৰাপুৰি 8:10 আৰু আমাৰ ফ্লাইট যাব 8:30 আৰু বতৰটো বহুত বঢ়িয়া ডাৱৰীয়া হৈ আছে একদম ধুনীয়াকৈ এতিয়া ফাৰ্ষ্ট টাইম এটা এক্সপিৰিয়েঞ্চ গুৱাহাটী টু ডিব্ৰুগড় কি খবৰ ভাই ভালে ভাল ন মোক ইউটিউবত দেখাই দিয়ক যাতে আপোনাৰ চেনেলটো দেখি পাম দেখাই দিছোঁ ইউটিউবত আহি পাই গ'লোঁ ডিব্ৰুগড় এয়াৰপৰ্ট পুৰা বৰষুণ দি আছে মাজতে আকৌ আধা ৰাস্তাত ক'ৰবাত চাগে হেৰি মানত কাজিৰঙা মানত নেকি ওপৰত পুৰা ৰ'দ আছিলে ভাবিছিলোঁ ডিব্ৰুগড়তো পুৰা ৰ'দ হ'ব কিন্তু ডিব্ৰুগড়তো পুৰা বৰষুণে দি আছে গুৱাহাটীৰ নিচিনা ভাই কি খবৰ ভাই মুন ভাই আহি গৈছে আমাক ল'বৰ কাৰণে পুৰা দূৰা আহি পাই গ'লোঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড় সোনকালে আহি পাই গ'লোঁ 9:45 জেগা আছিল কিন্তু 9:20 আহি পাইছোঁ আৰু এইফালে অমলান বা আহি পাই গ'ল দিল্লীৰ পৰা ডিব্ৰুগড় আৰু কিয় আহিছোঁ আমি ডিব্ৰুগড়ত আপোনালোক অলপমান পিছত গম পাব ভাই কেনেকুৱা এক্সাইটমেণ্ট লেভেল কেনেকুৱা একদম পুৰা হাই হা ফুল বৰষুণ দি আছে কেঞ্চেল হ'ব নেকি নাই নহয় ত্ৰিদীপ দা না আচ্ছা পাইছোঁ ঘুগুনি আৰু পৰঠা খাম মজাকৈ ঘৰত বোলা শক্তিমান দাদাতে নাযাওঁ এতিয়া আমি শক্তিমান দাদা নাযাওঁ জুনিয়ৰ জি দাদাৰ বোলা নুখুলে আৰু মোৰ হাতত আঙুলি খুলি গ'ল খাইছে 2000 টকাৰ নোট ল'ব বহুত দিন পিছতে আহিছে কি হৈছিলে মোৰ 2000 টকা শুনি ল'বলৈ ভয় খাইছে কিয় বহুত দিনৰ পিছত দেখিছে বোলে পাহৰি থাকিলে কেনেকুৱা আছিলে ঠিক আছে ভैया কবি ৰাখা কি 2000 का নোট আমি এতিয়া বৰ্তমান আহিলোঁ ডিব্ৰুগড়ত এইফালে গ'লে পাই বগীবিল আছোঁ চুকাফাত ইয়াতে এতিয়া ধুনীয়াকৈ অকণমান কিবা এটা খাই লওঁ ভোক লাগি আছে খোৱা হোৱা নাই খাই ফালে অকণমান টাইম ৰেষ্ট লৈ তাৰপিছত আমি যাব লাগিব আমাৰ নতুন বাহন আনিবলৈ গোটেইখিনি ডিটেইলছ আপোনালোকক অলপমান পিছত কৈ আছোঁ আগতে কিবা এটা খাই লওঁ আমি আহি পাই গ'লোঁ এতিয়া হোটেল ইয়াতে আমি অকণমান টাইম এতিয়া ৰেষ্ট লৈ এইবোৰ আমি খাম ধুনীয়াকৈ দেই অকণমান ভাই এইটো কি হয় এইটো কি খাব দিছে নেকি এতিয়া এইটো যদি মই খাই দিওঁ মানে মইতো নাখাওঁ এনেই কৈছোঁ খাওঁ ৰুমত আহি গ'লোঁ আপোনালোক এটা ধুনীয়া মই ভিউ দেখাই আছোঁ এক ছেকেণ্ড এইটো এটা ধুনীয়া ভিউ চাওক এতিয়া আমি অকণমান টাইম ইয়াতে হোটেলত ৰেষ্ট লৈ ফ্ৰেছ হওঁ ধুনীয়াকৈ কাৰণ ৰাতিপুৱা উঠি আহিছোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই তাৰপিছত আমি যাম শ্ব'ৰুমত গাড়ীখন লৈ আমি অকণ পূজা কৰিব ভাবিছোঁ টিলিঙা মন্দিৰৰ ফালেও যাম এইটো অমলানে কালি আজি দিল্লীৰ পৰা আনিছে ৰ'দৰ এইটো মই এতিয়া টেষ্ট কৰিব লাগিব কৰি আছোঁ এইটো মোৰ ৰ'দৰ নতুন মাইক হয় ৰ'দৰ মাইকটো মই টেষ্ট কৰি আছোঁ এইফালে সান্নিধ্য আহিলে আৰু এইফালে খুৰা আছে পুৰা মানে সান্নিধ্যৰ খুৰা আমাৰ মানে দাদা পুৰা য়ং এতিয়া সান্নিধ্য তোমালোকে যোৱা নেকি আমি যাম গৈ আছে আপোনালোকে এতিয়া ক'ত যাব শিৱসাগৰ ন ঠিক আছে আমি বহুত টাইম বহিলোঁ কমচে কম 2-3 ঘণ্টামান আমি বহুত দেৰি বহি কথা এটা পাতি ব্লগত ফাৰ্ষ্ট টাইম নেকি আমি কিমান দিন লগ পাই থাকোঁ আমি হাঁহি ধেমালি কৰোঁ কথা পাতোঁ এইপিনে দাদা আছে কিন্তু ব্লগ বনোৱাই নহয় ন এতিয়াও পাহৰাই গ'ল হয় মাইকটো আমি টেষ্টিং কৰি আছিলোঁ মানে আমি লগ পাই থাকোঁ কথা পতা হৈ থাকে কিন্তু ব্লগ সেনেকুৱা ব্লগত অহা নহয় মানে ভাবে নাহে আৰু যে ব্লগ কিন্তু ভাল লাগিলে বেষ্ট উইচেছ মোৰ তৰফৰ পৰা সান্নিধ্য আৰু তোমাৰ ভাল গান আহি থাকক মাইকত নতুন মাইকত কিবা এটা কৈ দিয়া থেংক ইউ বিকাশ ছাৰ বহুত ভাল লাগে বিকাশ ছাৰক মোৰ একদম কি ক'ম আৰু সুবাসিক থাকিলে
আপোনাৰ কি খবৰ? এতিয়া খবৰ এতিয়া খবৰ সুধিছোঁ। আমি 1 ঘণ্টামান চব এনেকুৱা হয় মানে 1 ঘণ্টামান আমি কথা পাতিলোঁ তাৰপিছত খবৰ সুধোঁ। আপোনাৰ কি খবৰ? বৰ্তমান ভাল বুলি ভাবিছোঁ। ভাল বুলি ভাবিছোঁ। এতিয়া আমি পাপুদাৰ স্কৰপিঅ'ত বহি লৈছোঁ আৰু স্কৰপিঅ'ত বহি কিনে ল'ব গৈ আছোঁ কি ফৰ্চুনাৰ আৰু যা আকৌ কথা আছে না হিৰো আজি এণ্ট্ৰিটো ভালকৈ দিব লাগিব। ক'ত গ'লা তুমি? তুমি যে গাড়ীখনত এইফালে কিয় পলাইছা? গাড়ীখনত বহি আছিলা তোমালোকৰ চকুকেইটা দেখা পাই আছিলোঁ। গাড়ীখন দেখোন সৰু গাড়ী দেখোন। গাড়ীখন ইমান সৰু গাড়ী অলপ ডাঙৰ ইমান সৰু গাড়ী কিয় ল'লে কমলানে? কেনেকুৱা লাগিছে? ভাল লাগিছে মোতকে ওখ আপোনাৰ ল'ৰা ইমান মানে ধুনীয়া গাড়ী এখন লৈছে আজি। হয় হয় ঈশ্বৰৰ কৃপা গাড়ী ল'লেতো হেপী হ'মেই Happy হ'মেই, খালি ভালকে চলাবটো বিচাৰিছোঁ নিজৰ ল'ৰা ছোৱালী উন্নতি কৰিলে বহুত ভাল লাগে। ভাল লাগে এইটো ছেকেণ্ড গাড়ী লৈছে ছেকেণ্ড ন? গাড়ী লৈছে বেছি ভাল লাগিছে বিকাশক ইয়াত দেখি পানি হয় নহয় হা? মোৰ ভাল লাগিছে 1 2 3 ইয়ো হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে কংগ্ৰেচুলেশ্যন হেপী বাৰ্থডে I've never been known. ফাইভৰ পৰা আমি আৰু আমি আমাৰ গাড়ী এতিয়া আনবক্সিং কৰিবলৈ ফুল ৰেডি। 5 4 3 2 1 So let us just do my love. দিয়া অনাৰক চাবিটো দি দিয়া। গুলি মাৰিছে দেখোন গুলি মাৰি আছে। এইখন হ'ল ফৰ্চুনাৰ টপ মডেল হয় এইটো টপ মডেলৰ এইটো হ'ল অট'মেটিক। Where this road will. এইটো বস্তু সদায় মনত ৰাখিবা যে তুমি যেতিয়াও 4 হুইল লগোৱা সদায় পাৰ্কিঙত ৰখাই মেলি 4 হুইল লগাবা। আৰু L4টো তোমাৰ ক্লাইম্বিঙৰ কাৰণে আৰু একদম বেয়া ৰাস্তা যোনবোৰ যে পাহাৰৰ যোনবোৰ ৰাস্তা জেগা থাকে তাত তুমি L4টো ইউজ কৰিব পাৰা। এইটো হৈ গ'ল হাই স্পীড 2 হুইল ড্ৰাইভ, হাই স্পীড 4 হুইল ড্ৰাইভ, ল' স্পীড 4 হুইল ড্ৰাইভ। ল' স্পীড 4 হুইল ড্ৰাইভটো অকল তোমাৰ একদম অফৰোডিং যেতিয়া কৰে ন ৱৰ্ষ্ট অফৰোডিং তেতিয়া ইউজ কৰে। যেতিয়া গুৱাহাটীত বুলি নহয় জামত মানে অট'মেটিকখন বহুত বেছি বেষ্ট হয় আৰু তাতে এইখন গাড়ী মানে দিল্লীত লৈ যোৱা হ'বতো সেই অমলানে দিল্লীত থাকে দিল্লীততো আৰু বহুত বেছি জাম সেইকাৰণে জামত অট'মেটিক গাড়ীবোৰ বহুত মানে সহায় হয় আৰু বহুত বেছি বেষ্ট হয়। বহি যাওক মৰাণ মৰাণত 2 3 কালি এটা হ'ব লাগে। কমপ্লেইন আহিছে পিছফালে দৰজা লাগে বোলে চুপ্ৰেণ্ডাক এটা। Road will take us now. গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে যোৱাকালি আমি গাড়ী কিনি ধুনীয়াকৈ কিবা কিবি মডিফিকেশ্যনৰ কাম আছিল সেইখিনি গোটেইখিনি কৰিলোঁ আৰু আজি আমি আকৌ এবাৰ ইয়াতে আছোঁ চেম হোটেলতে ডিব্ৰুগড়তে আৰু এতিয়া আমি গৈ আছোঁ টিলিঙা মন্দিৰ আপোনালোকে জানে তিনিচুকীয়া। তুমি থিয় হোৱা হাইট মই থিয় হোৱা তুমি থিয় হোৱা মই বস্তু এটা কিমানখিনি থিয় হোৱা হাইটটো মইতো চাপৰে হয় না হাইটটো মানে বিৰাট সেই হয় ওখ। মাই গড অমলান দাই নাম ৰাখিব লাগিব ন? নামটো ৰাখিব লাগিব কিবা এটা নাম থ'ব লাগিব ন? বিষ্ট এইখন বিষ্ট কি ভয়ানক কি মজা লাগিছে। ফাৰ্ষ্ট টাইম মই অট'মেটিক ফৰ্চুনাৰ এনেকৈ চলাই আছোঁ। এনজয় ইয়ৰ লাইফ কাৰণ এই স্কুল লাইফটো বহুত বেষ্ট লাইফ হয়। নাহৰকটীয়া দুলীয়াজান 35 আৰু টেঙাখাট আমি ক'ত যাম? তিনিচুকীয়া যাম। আৰু বহুত বেছি স্মুথ লাগিছে চলাই পেলাই গাড়ীখন মানে মই হেৰিয়াৰ চলাই থকা মানুহটো হেৰিয়াৰ অট'মেটিক চলাই আছোঁ। হেৰিয়াৰতকৈ যদি আপগ্ৰেড কৰিব লাগিব মই ইন ফিউচাৰ এইখনে আপগ্ৰেড কৰিব লাগিব। যিসকলে ইণ্টাৰেষ্টেড ফৰ্চুনাৰ এইখন টপ মডেলৰ ওপৰত এইখন 2.8 লিটাৰৰ ইঞ্জিন হয় অট'মেটিক আৰু আপোনাক অকণমান আগতে ৰাতি কালি দেখালোঁ যে অফৰোডিং কৰিবৰ কাৰণে ফুল এইটো আছে L4 ভেণ্টিলেটৰ ছিট আছে। যদি গৰম হৈ যায় গৰম দিনত আপোনাৰ টিকাটো ভিজি যায়টো গৰমত এইটোৰ কাৰণে আপোনাৰ ধুনীয়াকৈ ভেণ্টিলেটৰ ছিট লগতে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো আৰু ক'বই নালাগে ফৰ্চুনাৰৰ। কি মোৰ কি কৈছা ইমান দামী গাড়ী গিয়ে নিদিলে ওপৰৰ ফালে কিবা কমি যেন লাগি আছে নেকি? ওপৰ চানৰুফ নাই হ'লে চেফটিৰ কাৰণে ন 5 ষ্টাৰ ৰেটিং আছে। আমি এতিয়া আহি পালোঁ টেঙাখাট ন?
আমি আহি পালোঁ টেঙাঘাট। কোনে কোনে আমাৰ নেক্সট লেভেল ফেমিলি আছে কমেণ্ট কৰি জনাব টেঙাঘাটৰ পৰা। এই মাত্ৰ গছ পৰি গ'ল, এই জাষ্ট নাও। মাই গড, এই মাত্ৰ গছটো ভাঙি গ'ল যে, নালাগে নেকি? ব'লা ব'লা আমি অলপমান হেল্প কৰি দিওঁ ব'লা, হেল্প কৰি দিব ব'লা, আমি নুমি পালে হেল্প কৰি দিওঁ ব'লা। অঁ এটা জানিছে এইটো নিজৰ জাগা যে, ব'লা হেল্প কৰি দিওঁ। এই হৈ গ'ল গৈছিলোঁ আৰু হৈ গ'ল, ধাপকে পৰি গৈছে। Lessons, no matter how hard my life would treat me, I'd always get right back up, never worry, 'cause I got ৱেলকাম টু দুলিয়াজান। আমি দুলিয়াজান পাই গ'লোঁ আৰু এইখন হ'ল দুলিয়াজান টাউন। পিপল গছ এইটো ন, পিপল গছ, এইটো পিপল তল। এইখিনি এতিয়া ফেমাছ হৈ আছে দুলিয়াজানত অইলৰ গাড়ীবিলাক। অইল ইণ্ডিয়াত সোমাই গৈছোঁ একদম, গাড়ীখনে পূৰা শুঙি লওক অইল। পাই গ'লোঁ টিলিঙা মন্দিৰ, হৰ হৰ মহাদেৱ। অকণমান আমি এতিয়া প্ৰসাদ চৰসাদ লওঁ আৰু ধুনীয়াকৈ গাড়ীখনো পূজা কৰোঁ। বতৰ হৈ আছে, বৰষুণো দিয়া নাই আৰু ধুনীয়াকৈ দৰ্শন কৰা হৈ গ'ল টিলিঙা মন্দিৰত। এইটো মোৰ 3 নম্বৰ বাৰ হয়। এবাৰ মই যেতিয়া অল আছাম ৰাইড কৰি আছিলোঁ তেতিয়া আহিছিলোঁ, 2019 চনত আহিছিলোঁ চাগে। তাৰপিছত এবাৰ বিতুপন দা, পিংকি মেডামতে আমি আহিছিলোঁ আৰু এইটো মোৰ 3 নম্বৰ। তেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ 6 লাখমান আছিলে আৰু মই ভগৱানৰ ওচৰত আশা কৰি গৈছিলোঁ যে মোৰ 1 মিলিয়ন হ'লে মই আকৌ আপোনাৰ ওচৰত আহিম। ভগৱানৰ ওচৰত মই এটা কিবা মনৰ আশা কৰি গৈছোঁ, সেই আশাটো পূৰণ হ'লে মই আকৌ আহিম। কি আশা হয় সেইটো যেতিয়া নেক্সট আহিম তেতিয়া ক'ম। মানে আশাটো আপোনালোকে কাকো ক'ব নালাগে, যেতিয়া আপোনালোকৰ হৈ যায় তাৰপিছতে ক'ব লাগে। যিকোনো কাম, কিবা এটা আপুনি ভাল কাম পাইছে, সেই কামটো হোৱাৰ পিছতে সকলোৱে গমেই পাব। হোৱাৰ আগতে মানে কামটো হোৱাৰ আগতে মানে কাকো ক'ব নালাগে, তাৰপিছতে কামটো হোৱাৰ পিছত চবকে কৈ দিয়ক আৰু এনেও গম পাব। সেইকাৰণে যিমান আছে আপোনালোকৰ মনত আশা, নিজে কাম কৰক, কষ্ট কৰক। ভগৱানৰ ওচৰত আহিলে আমি এটা কিবা মনত সন্তুষ্ট পাওঁ, এটা আত্মবিশ্বাস পাওঁ, ভিতৰৰ পৰা এটা এনাৰ্জি পাওঁ। সেই এনাৰ্জিটো লৈ পেলাই আপুনি কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। অকল ভগৱানৰ ওচৰত আহি সেৱা কাটিলে নহ'ব, নিজৰ যিটো কাম সেইটোৰ ওপৰত আপুনি দিনে ৰাতি কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ মনোকামনা পূৰণ হ'ব। এতিয়া আহোঁ, মনটো বহুত বেছি ভাল লাগে, এটা মনটো সন্তুষ্ট হৈ যায় টিলিঙা মন্দিৰত আহি। ধন্যবাদ বাবা, আকৌ আহিম। সকলোৱে ভালে থাকক, আমাৰ নেক্সট লেভেল ফেমিলি। এই ভিডিঅ'টো যোনে যোনে চাই আছে সকলোৰে কুশল মংগল হওক, তাৰে কামনা কৰি আমি ইয়াৰ পৰা এতিয়া বিদায় লওঁ। বতৰটো চাওক কেনেকুৱা ধুনীয়া হৈ আছে একদম। বাই বাই, থেংক ইউ। আৰু টিলিঙা মন্দিৰৰ ওচৰতে এইখন গাঁৱৰ নাম কি হয়? নাহলীয়া আৰু পুবালি, স্বপ্নালী আৰু পুবালি। স্বপ্নালী আৰু পুবালি এটা ঘৰত আহিলোঁ। আৰু তোমাৰ নামটো ভাই? চিকু। তাহাঁতৰ ঘৰত আহিলোঁ, আমি ধুনীয়াকৈ চাহ পানী খালোঁ। এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ। আৰু ভাল লাগিলে বিকাশ দা অহাৰ কাৰণে। আমাৰো এটা চেনেল আছে, লিংকটো দি দিব বাৰু বিকাশ দাই, সৰু সুৰা চেনেল। ঠিক আছে, সহায় কৰিব আপোনালোকেও। ये मौसम बड़ा बेईमान है। আজি আমি ফ'ৰ্ট কথা ক'ম, লগত এটা কথা ক'ম। কেনেকুৱা লাগিছে? লাগিছে না? ৰেকৰ্ডিং হৈ আছে নাই? ৰঙাটো গৈছে আৰু বহুত বেছি স্মুথ লাগিছে।